guys, welcome to my YouTube channel. আজি বহুত দিনৰ পিছত আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো যেহেতু আমাৰ ইতি সোনকালে মাঘৰ বিহু আহি পালেহি আজি যাম আমি নৰা কাটিবলৈ যেহেতু বিহু ঘৰটো ইতি সোনকালে বনাব লাগি আছে আৰু বেছি দিন নাই আৰু 3-4 দিন মান আছে তো আজি সবে মিলি যাম কাটি আহিম গোবিন্দটো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চাই থাকিব আৰু বলক ভিডিঅ'টো আৰম্ভ কৰো নে কি কৰো लगता है ये पागल हो गया আমি গৈ আছো এতিয়া এয়া চাক লগৰকেইটা পিছপিনে আৰু বাকীকেইটা অহা নাই বাৰু অতি অলপ পিছতকৈ আহিব চবৰে ভেজাল নাই এটা এটা থাকে সেইটো কাৰণে আমিকেইটাই আহিছোঁ ফাইনেলি আহি পাই গ'লোঁ এতিয়া মই মামাহঁতৰ ঘৰ এইটো আকৌ মামাহঁতৰ ঘৰ দিছে আৰু এইটো চাক ছোৱালী ঘৰ এটা মেইন বস্তু দেখাওঁ এইটো চাক বগৰী কি একদম থেপাতে তেতিয়া লাগি আছে পাৰখন এটা দামত খাই এয়া দেখিছে কি বগৰী ৱাও মজা মই ভালকৈ দেখাই আছোঁ বগৰীখিনি দেই এতিয়া আমি পথাৰলৈ গৈ আছোঁ মাটি মৰণে ইয়াত চাওক পানীটো মেইন লৈ লৈছোঁ সেইকাৰণে যিহেতু যি ৰ'দ দিছে সেইটো কাৰণে লৈ লৈছোঁ পানী পিয়াটো লাগিব ন সেইটো খাবই লাগিব আৰু এইকেইটা চাওক মানে এলৈ হোৱাকেইটা সিহঁতি একোৱে নলয় মোক চব উঠাই দিছে গৈ আছোঁ আৰু আজি কি হয় চাওক গোটেইটো একদম পথাৰ চাৰিওপিনে আৰু সন্মুখত देखा है सब लोग के सारे को वीडियो दो कौन है ये लोग कहां से आते हैं এইখন দেখা পালে এখন চাইনা গেট হয় अरे देवा ये गड़बड़ है बाबा দেখা পাইছে কি ধুনিয়া আৰু এয়া চাইনাৰ গোটেই পথাৰ ये क्या बात करता है यार আৰু মানে দেখাই পাইছে এখন প্ৰথম চাইনা গেটখন ভাঙি দিয়া গেছকে ভাঙি দিয়া ভালকে ভাঙি পালে আকৌ যাতে একদম হ'ব দে নমৰিবি জলদি কৰ এয়া চাইনা গেট পাৰ হৈ গ'লো বঢ়িয়া আহি যায় জপিয়াই দিয়া বঢ়িয়া চাওক কিমান সুন্দৰ দৃশ্য এটা আপোনালোকে পৰিৱেশটো দেখাই হে গাইজ এতিয়া আমি লোকেশ্যনটো এইটো পাইছোঁ এতিয়া ইয়াত আমি কাটিম যি ৰ'দ দিছে পটাপট কাটি লওঁ
ভাগৰ লাগি শুই আছে তাতে আৰু এইটো এটা কোনো কামৰ নহয় মানে চব ঘূৰি ফুৰা আৰু চাওক কিমান সময় কিমান এইকেইডাল কাটিছে খাই হ'ল এতিয়া আমি যিহেতু ঘৰৰ পৰা একো অনা নাই গোটেই দিনটোৰ কাৰণে আহিছোঁ সেইটো কাৰণে এয়া মুড়ি লৈ আহিছোঁ আৰু চানা আইটেম আজি বেলেগ পিকনিক খাই আছোঁ আমি কি ধুনীয়া প্লেচ দেখিবলৈ পাইছে একদম কি ঠাণ্ডা নিতাল জেগা কোনো এটা মানুহ নাই খালি গৰু আৰু ছাগলী আছে আৰু ম'হ আছে আৰু আমি 4জন আছোঁ দেখা পাইছে বগৰী আৰু জলকীয়া এইটো পিছপিনে গছজোপা হেঁপা থেপিকে নধৰা হৈ আছে মই দেখাম লাষ্টত আমি খাই লওঁ দেই পিছত নৰা কটা হৈ গ'ল এয়া গৈ আছে মোৰ পিছপিনে এটা আছে বুজা গৈ থাকোঁ আৰু ঘৰ পিনে এতিয়া নৰা কাটি আমি ঘৰলৈ লৈ আহিলোঁ যিহেতু এয়া চাওক সন্ধিয়াই হৈ গ'ল সন্ধিয়া হ'বলৈ হৈছে আৰু যাওঁ গা পা ধুব আৰু ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু লাইক আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বুলি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ